আত্মা এনেদৰে ভাও দি থকাৰ মাজতে আত্মা আপোনালোকে আচৰিত হ'ব আপোনালোকে ভিডিঅ'টো এৰি নাযাব যদি আপোনালোকে ভিডিঅ'টো এৰি যায় আপোনালোকে আত্মা সোমোৱা সেই দৃশ্যটো চাবলৈ পাব এনেদৰে দুয়োৰে এনেদৰে বচন গাই আছে দুয়োৰে পাতি আছে কথা পাতি থকাৰ মাজতেই সেই দৃশ্যটো আপোনালোকে দেখিবলৈ পাব এতিয়াই খন্তেক সময় পাছতেই এই দৃশ্যটো দেখিবলৈ পাব আত্মা আৰু যেতিয়া আত্মা সোমাই যাব তেতিয়া কিন্তু ভাৱৰ বচন সেই বচন কিন্তু পাহৰি পেলায় ভাৱৰ বচন পাহৰি যি থাম্বনেইলত দিয়া আছে সেয়া কৰিবলৈ লয় টাইটেল আৰু থাম্বনেইলত ইতিমধ্যে আপোনালোকে দেখিলেই আৰু থাম্বনেইল আৰু টাইটেল এই কামটো কৰি পেলায় আচৰিত হ'ব আচলতে মই ভাওনা চাবলৈ গৈছিলোঁ আৰু ভাওনা চাবলৈ যাওঁতে মই ভিডিঅ' কৰি গৈছিলোঁ আৰু ভিডিঅ' কৰি নোযোৱা হ'লেও তো আপোনালোকক এই দৃশ্যসমূহ দেখাব নোৱাৰিলোঁ কিন্তু মই ভিডিঅ' কৰি গ'লোঁ আৰু ভিডিঅ' কৰি যোৱাৰ কাৰণে মোৰ কেমেৰাত বন্দী হ'ল সেই দৃশ্য আত্মা সোমোৱা সেই দৃশ্য আপোনালোকে এতিয়াই কিছু সময় পাছতে আপোনালোকে চাবলৈ পাব তাৰ আগতে মই আপোনালোকক বিচাৰিছোঁ যি এই আত্মা সোমোৱা এই দৃশ্যসমূহ আন দহজনক চাবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আন দহজনে চাব পৰাকৈ শ্বেয়াৰ কৰি দিয়ক তো আপুনিতো এতিয়া দেখিবই কিন্তু ভিডিঅ'টো আপুনি থাম্বনেইল আৰু টাইটেল চাই ক্লিক কৰিছে তো আপুনি এতিয়া দেখিবই কিন্তু আন দহজনক চাবৰ কাৰণে এই সুবিধাখন কৰি দিয়কচোন এতিয়া খন্তেক পাছতে এনেদৰে সুন্দৰকৈ বচন এনেকৈ গাই আছিলে বচন গাই থকাৰ মাজতে আমি গম পাওঁ ন যিহেতু আমি সুন্দৰকৈ ভাওনা চাবলৈ আমি মানে আৰম্ভ কৰি আছোঁ বহুত ধৰি চাই আছোঁ যিহেতু ভাওনা চাই ভাল লাগে তো ভাওনা চাই থকাৰ মাজতে এই দৃশ্যখিনি আহি গৈছে আত্মা সোমাই তো আপোনালোকে আত্মা কেনেকৈ সোমাইছে কি কথা সকলোবিলাক দেখিব ভিডিঅ'টো খালি চাই এতিয়া দেখিব আপোনালোকে এৰি নাযাব
ঘৰে গৈ আনিব লাগিব সেই মহাত্মাক। সঁচা কথা দেৱৰাজ, পৃথিৱীত অদ্বিতীয় অযুধাৰিণীপতি তেওঁৰ দৰে মহাত্মাৰ ভৰসেৰে যেউতি চুৰাব সমগ্ৰ স্বৰ্গপুৰ। দেৱৰাজ, পালে আপোনাৰ আজ্ঞা ইতিমধ্যে যাত্ৰা কৰোঁ এই মুক্ত ধামলৈ। নহয় ধৰ্মৰাজ, ৰজা হৰিশ্চন্দ্ৰৰ আৰু পৃথিৱীত বহু কাম বাকী আছে, আৰু আমাৰো কৰিবলগীয়া বাকী বহুতেই আছে। তেওঁৰ সত্যৰ পৰীক্ষা ল'ব লাগিব আৰু ৰাখিব লাগিব প্ৰীতি যুগ যুগান্তৰ। ধৰ্মৰাজ, বিশ্বামিত্ৰক দিব লগা দান দক্ষিণা আজিও সম্পূৰ্ণ হোৱা নাই। সেই চিন্তাত ৰজা হৰিচন্দ্ৰ অস্থিৰ হৈ পৰিছে। আনফালে ঋষিও লালায়িত হৈ পৰিছে। শুনা ধৰ্মৰাজ, হৰিচন্দ্ৰৰ এমাহৰ বাবে কাশীধামে গমন কৰিছে। আৰু শুনা, আৰু আমিও যাম কাশীধামে ছদ্মবেশী লৈ নিজ পত্নী আৰু হৰিচন্দ্ৰ কি দিল। বৰ ভীষণ পৰীক্ষা ধৰ্মৰাজ, বৰ নিদাৰুণ। এনে পৰীক্ষা আজিলৈকে কাকো কৰা মই দেখা নাই। গতিকে দেৱৰাজ, মোৰ গৃহ বিশ্বাস ইয়াতকৈও যদি কঠিন পৰীক্ষা হয় তেন্তে তথাপিতো হৰিচন্দ্ৰই সত্য ধৰ্ম পালন কৰি হ'ব। নহয় ধৰ্মৰাজ, অগ্নি দগ্ধ হলে স্বৰ্ণ অতিকে উজ্জ্বল। সেয়েহে সত্যবাদী নিষ্পাপসকলে যদি বাধা বিঘিনিৰ মাজদিও প্ৰকাশ পায় তেন্তে মূল্য আৰু সত্যই জেউতি বাঢ়ে। শুনা ধৰ্মৰাজ, আমিও যাওঁ নিজ কৰ্তব্যত সমগ্ৰহৰ।